নমস্কাৰ। আমি অসমীয়া। চাওলুং চুকাফাই আৰম্ভ কৰা আমি অসমীয়া জাতি। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ উপাৰ্জন আমি অসমীয়া জাতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীত, মাত, সাহিত্য, ধৰ্ম দি আমাৰ ভেটিটো সুদৃঢ় কৰিছিল। কিন্তু সদায় এটা প্ৰশ্ন আহে, অসমীয়া কোন? কিয় এই প্ৰশ্ন? ভাৰতবৰ্ষত কোনো জাতিক প্ৰশ্ন কৰা নহয়, কোন বিহাৰী, কোন মাৰোৱাৰী, কোন বঙালী বা কোন মহাৰাষ্ট্ৰীয়ান, কেতিয়াও প্ৰশ্ন কৰা নহয়। অসমীয়া জাতিক কিয় প্ৰশ্ন কৰা হয়? তাৰ এটা বিশেষ কাৰণ আছে। এই প্ৰশ্নটোৰ অৱতাৰণা কৰিছিলে ব্ৰিটিছ শাসকসকলে, তাৰপিছত কংগ্ৰেছে, আৰু আজি বিজেপিৰ দিনতো সেই কথা বাৰে বাৰে প্ৰশ্ন কৰা হৈছে, অসমীয়া কোন? তাতে আকৌ বিশেষ দুজন বুৰঞ্জীবিদ ওলাইছে, ৰাজেন গোহাঁই আৰু ৰূপম গোস্বামী। এজনে কৈছিল আহোমসকল চীনৰ পৰা অহা, আৰু আনজনে কৈছে বড়ো ৰাভাসকল বাংলাদেশৰ পৰা আহিছিল। অদ্ভুত এই বুৰঞ্জীবিদ দুজন। আমি সৰুতে স্কুলত পঢ়োঁতে যিকেইটা ল'ৰাই একেবাৰে পঢ়িব নোৱাৰে, মগজুত একোকে নোসোমায়, সিহঁতক গোট গৰু আখ্যা দিছিল। আৰু মই ভাবোঁ এই দুজন গোট গৰু। আৰু অসমত এনেকুৱা গোট গৰু বহুত আছে, যিসকলে আজি এই পৰিস্থিতিৰ সৃষ্টি কৰিছে। অসমত অসমীয়া বুলি প্ৰশ্ন কৰা এটা কাৰণ আছে, কাৰণ ৰত্নগৰ্ভা অসম। আমি সম্পদত, প্ৰাকৃতিক সম্পদত ঐশ্বৰ্যশালী দেশ। আমাৰ সম্পদত চকুৰি লুণ্ঠনকাৰীসকল। সেয়েহে আমাক ভাগ ভাগ কৰি, দুৰ্বল কৰি এই সম্পদ লুণ্ঠন কৰাৰ এইটো এটা প্ৰচেষ্টা। আৰু আমাৰ এচাম মানুহে তাতে হাত উজান দিয়ে। বিশেষকৈ এনেকুৱা দালালৰূপী মানুহৰ সংখ্যা বৰ্তমান বহুত বাঢ়িছে। বিভিন্ন সময়ত বিভিন্ন মানুহে এই ক্ষেত্ৰসকলক সহায় কৰিছে অসমীয়া জাতিক ভাগ ভাগ কৰাত। অসমীয়া জাতিটো লাহে লাহে সৰু হৈ আহিছে। তাৰ কাৰণ বহুতো, এইটো বিশ্লেষণ কৰিবলৈ বহু সময় ল'ব, নকওঁ। মাত্ৰ ইমানেই কওঁ যে আজিৰ অসম মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি বুলি ক'ব পাৰি। উজনি নামনি এক কৰি ধৰ্মৰ গীত মাতেৰে একতাৰ দোলেৰে বান্ধিছিল। ফলত আজিৰ অসম সৃষ্টি হৈছিল। আৰু এই অসমখন আমি বৰ্তাই থাকিব লাগিব। অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে কোনো হিন্দু বাংলাদেশীৰ প্ৰয়োজন নাই। যদি প্ৰয়োজন আছে পাহাৰৰ মানুহৰ, খাচী, জয়ন্তীয়া, নগা, এইসকলহে প্ৰয়োজন আছে। কাৰণ আমি শৰাইঘাট জিকিছিলোঁ তেখেতসকলৰ সহায় সহযোগত। তাত আমাক কোনো হিন্দু বাঙালী বা এনেকুৱা বাহিৰৰ পৰা অহা মানুহে সহায় কৰা নাছিল। অৱশ্যে হয়, মুছলমান দুই এজন আছিল, অসমীয়া হৈ পৰিছিল তেখেতসকলৰ পৰিয়ালসকল, সেইসকলক সহায় কৰাটো সঁচা কথা। হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়া জাতি বাচি থাকিবলৈ হ'লে হিন্দু বাংলাদেশী লাগিব। এইটো নপুংসকৰ কথা, কোনো বীৰ সন্তানে এনেকুৱা কথা নকয়। আমি শৰাইঘাট জিকিছোঁ একতাৰ বলত আৰু কৌশলৰ বলত। কোনো বিদেশী শক্তিৰ বা বিদেশী মানুহৰ সহায়ত নহয়। পাহাৰ ভৈয়ামৰ সহযোগত, বৰ অসমৰ সহযোগত আমি শৰাইঘাট জিকিছোঁ। আকৌ তেনেকেই শৰাইঘাট আমি জিকিব লাগিব। আৰু আজিৰ অসমত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতি জানি বুজি কৌশলগতভাৱে কৰা হৈছে। অসমীয়া মানুহক বাৰম্বাৰ জোকাই থকা হৈছে। এই জোকাবলৈ কেইজনমান মানুহক নিয়োগ কৰিছে, হিমন্ত বিশ্ব, শিলাদিত্য আৰু ৰাজেন গোহাঁই। এখেতসকলে দৈনিক বিভিন্ন ধৰণে কথা কয়, আজি সিটো কালি সিটোকৈ অসমীয়া জাতিক খং উঠাই আছে। যাতে অসমীয়া জাতিয়ে খং উঠি যাতা কৰি যাতে চেদেলি ভেদেলি হৈ যাওঁ, আমাক শাস্তি দিবলৈ, আমাৰ যুৱকক হত্যা কৰিবলৈ যাতে সুযোগ পায়, তেনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে মই ভাবোঁ আমি খুব সাৱধানে, খুব সন্তৰ্পণে, ধৈৰ্যৰে আমি আমাৰ সংগ্ৰাম আগুৱাই নিব লাগিব। গণ আন্দোলন বিনা আমাৰ কোনো পথ নাই। গণ আন্দোলন, গণ অভ্যুত্থান হ'বই লাগিব। গতিকে আমি খুব সুচিন্তিতভাৱে কৌশলেৰে, একতাৰ দোলেৰে, মই শেষত আকৌ কওঁ, আমি শৰাইঘাট জিকিছিলোঁ একতাৰ বলত, কৌশলৰ বলত। অকল লাচিত বৰফুকনৰ বলতেই নহয়। লাচিতৰ পিছত আছিল আতন বুঢ়াগোহাঁই, চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহৰ দৰে স্বাভিমানী ৰজা, আতন বুঢ়াগোহাঁইৰ দৰে এজন বিদগ্ধ মন্ত্ৰী, যিজনক আপুনি ষ্টেটছমেন বুলিও ক'ব পাৰোঁ। গতিকে আমাক আজি তেনেকুৱা মানুহৰ প্ৰয়োজন।